हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल पुष्पांजलि क्रिएशन 99 আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আপোনালোক সকলোৱে জানে যে মই কাপোৰকে আদি কৰি স্ক্ৰিন প্ৰিন্টিঙৰ সকলোবোৰ বস্তু অল আসামতে নহয় আউট অফ আসামলৈও পঠিয়াওঁ। আৰু আজি মোৰ অৰ্ডাৰ আহিছে জম্মু কাশ্মীৰৰ পৰা বা এগৰাকীৰ। তেওঁ অসমৰে হয় কিন্তু বৰ্তমান জম্মু কাশ্মীৰত থাকে। আৰু বায়েনো মোৰ পৰা কি বস্তু অৰ্ডাৰ কৰিছিলে আৰু মই কেনেকৈ পেকিং কৰি পঠিয়াওঁ এই সকলোবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এই চেগতে বালে বহুত ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁ ইমান দূৰৰ পৰা মোক বিশ্বাস কৰি পেলাই মোৰ পৰা বস্তু অৰ্ডাৰ কৰিছে আৰু বহুতখিনি মৰম দিছে। এই সকলোবোৰৰ কাৰণে বাক ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টিৰ যোগেদি আৰু এটা কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এযোৰ কাপোৰত কেনেকৈনো এখন ফ্ৰেমৰ দ্বাৰা কেনেকৈনো দুটা কালাৰ কৰিব পাৰি এই সকলোবোৰ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। একেবাৰে চিম্পল হয়, তথাপিতো মোৰ আইডিয়াত মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোকে চাব পাৰে আৰু কৰিবও পাৰিব। গতিকে চাই থাকক শেষলৈকে মই কেনেকৈনো কাপোৰযোৰ কৰি দেখুৱাওঁ আৰু কেনেকৈনো পেকিং কৰোঁ। সকলোবোৰ স্ক্ৰীন ৰেডি হৈ গ'ল। সকলোবোৰ ধুনীয়াকৈ টেপ মাৰি দিছোঁ আৰু এইখনহে টেপ মাৰি দিয়া নাই। এইখন টেপ মাৰি নিদিলে তেওঁ নিজে শিকিব পাৰিব টেপ মাৰিবলৈ। আৰু এইখন ছিংগল স্ক্ৰীন আৰু এইকেইখন হৈছে ডাবল স্ক্ৰীন। ইয়াৰ পৰাও ডিজাইনবোৰ আপোনালোকে চাই ল'ব পাৰিব, যদি ভাল লাগে ল'ব পাৰিব অৰ্ডাৰ কৰি পেলাই। এই ডিজাইনটো বহুত ধুনীয়া হয়, হাঁহৰ ডিজাইন। আৰু এইটো এটা বুটিক কৰোঁ, এইটো লতা নিচিনা এটা। আগফালে পাছফালে চবফালে টেপ মাৰি দিছোঁ আৰু এইফালে কাৰ্টুন ৰেডি হৈ গ'ল। কাৰ্টুন ডাবলকৈ পেকিং কৰিব লগা হৈছে, যিহেতু বস্তু বহুত দূৰলৈ যাব, অকণমান ৰিস্কি হ'ব। আৰু এইফালে স্ক্ৰীনবোৰ কভাৰ লগাই দিলোঁ আৰু এইফালে ৰিডিউচাৰৰ 1 লিটাৰটো স্পঞ্জ দি পেলাই অকণ প্ৰটেকশ্যন অকণ দি দিলোঁ, যিহেতু দূৰলৈ যাব বস্তুখিনি অকণ ভালকৈ পেকিং কৰিব লাগিব। আৰু এইফালে ওপৰত কালাৰবোৰ দি দিলোঁ। আৰু এইটো হৈছে মোৰ পিংক কালাৰটো। এই পিংক কালাৰটো ফাৰ্ষ্ট কাষ্টমাৰ বায়ে হয়, সেইটোৰ কাৰণে বহুত ধন্যবাদ। এইফালে ব্ৰাছডাল ভৰাই দিলোঁ আৰু এইফালে পেকিং কৰি হৈ গ'ল। ধুনীয়াকৈ পেকিং কৰিলোঁ আৰু এইফালে এড্ৰেছটো দি দিছোঁ ভাগৰ, দেখিছেনে? এইফালে কাশ্মীৰত লিখা আছে আৰু এইফালে মোৰ নিজৰ এড্ৰেছটো দি দিছোঁ। এতিয়া বলক আপোনালোকক কাপোৰযোৰ কেনেকৈনো কৰিলোঁ দেখুৱাই দিওঁ। প্ৰথমতে কাপোৰখন ধুনীয়াকৈ পাৰি ল'লোঁ আৰু কালাৰ দি থোৱা আছে ইয়াতে। এতিয়া নিজৰ জোখত ধুনীয়াকৈ এপাহ ফুল বহুৱাই দিম। আৰু এতিয়া দেখিছেনে মই জোখটো কেনেদৰে লৈছোঁ? এনেদৰে জোখ লৈ পেলাই এইডোখৰ এৰি থৈ যাম আৰু ইয়াত বেলেগ এটা কালাৰ কৰিম স্ক্ৰীনখন পাছত ধুই পেলাই। আকৌ এনেকৈ জোখ দি পেলাই ধুনীয়াকৈ আৰু এবাৰ ফুলটো মাৰি দিম। এনেদৰে কৰি গৈ থাকিব লাগিব। এনেদৰে জোখ লৈ কৰিলে আপোনাৰ কোনো ধৰণৰ পেঞ্চিলেৰে দাগ নিদিলেও হ'ব। আৰু এই মাজত এটা বেলেগ কালাৰ কৰিম মই। দেখিছেনে? এয়া ধুনীয়াকৈ ব্লেক কালাৰ কৰা সকলোবোৰ শেষ কৰিলোঁ আৰু এতিয়া মাজত বেলেগ এটা কালাৰ কৰি দিম। যিহেতু বেলেগ এটা কালাৰ কৰিবৰ কাৰণে স্ক্ৰীনখন ধুই ল'ব লাগিব, গতিকে ইয়াত মই স্ক্ৰীনখন ধোৱা প্ৰচেছটো দেখুৱাই দিছোঁ। আগৰ ভিডিঅ'বোৰতো দেখুওৱা আছে, যদিও আপোনালোকে ইয়াৰ পৰাও শিকিব পাৰিব কেনেকৈ ধুৱে। পাছফালে অকণমান ৰেডিচাৰ দি কোমলকৈ ঘঁহি দিব লাগে আৰু ভিতৰৰ ফালে কোমল কাপোৰে ঘঁহি দিব লাগে। পাছফালে টোটেলি ঘঁহিব নালাগে। যদি পাছফালে ঘঁহা হয় তেতিয়াহ'লে ডিজাইনটো বেয়া হৈ যাব পাৰে, যিহেতু মেচিনত যেতিয়া পেষ্ট কৰা হয় তেতিয়া পাছফালে দি ডিজাইনটো পেষ্ট কৰা হয়। দেখিছেনে কি ধুনীয়াকৈ চফা হৈ গ'ল স্ক্ৰীনখন। আৰু এতিয়া মই নেক্সট কালাৰটো কৰিম চিলভাৰেৰে। ধুনীয়াকৈ কালাৰটো দি ল'লোঁ আৰু অথনি দেখুৱাই যোৱা যোনটো থাকি যোৱা ভিতৰৰ অংশ, মাজৰ অংশ, সেই মাজৰ অংশত কৰি দিছোঁ ধুনীয়াকৈ। একেবাৰে চিম্পল হয়, আপোনালোকেও কৰি চাব। আৰু বহুতেই জানে বাৰু, তথাপিতো মই নজনাসকলৰ কাৰণে শ্বেয়াৰ কৰিলোঁ। কমপ্লিট হৈ গ'ল এয়া দুটা কালাৰত। ইমানেই আছিল মোৰ আজিৰ ভিডিঅ'টি। সকলোৱে ভিডিঅ'টি শেষলৈকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ।